ষ্ট্ৰোক হোৱা ব্যক্তি এজনে এই 5টা লক্ষণ দেখাব পাৰে। 1 নম্বৰ, যদি নৰ্মেল কথা কৈ থকা ব্যক্তি এজনৰ কথা কোৱাত অসুবিধা হয়। 2 নম্বৰ, যদি ব্যক্তিজনৰ মুখখন কোনো এটা চাইডে এনেধৰণে বেকা হৈ যায়। 3 নম্বৰ, যদি ব্যক্তিজনৰ শৰীৰৰ কোনো এটা চাইড কাম কৰা বন্ধ কৰি দিয়ে বা দুৰ্বল হৈ যায়। ধৰি লওক আমি যদি কওঁ যে আপুনি আপোনাৰ হাত দুখন দাঙি দিয়ক, তেওঁ এনেধৰণে হ'ব পাৰে। এই কণ্ডিশ্যনটোক আমি শৰীৰৰ কোনো এটা চাইড পেৰালাইচিছ হৈ যোৱা বুলি ক'ম। 4 নম্বৰ, ব্যক্তিজনে যদি ভুল কথা কোৱা আৰম্ভ কৰে বা তেখেতে যদি গম নাপায় যে তেখেতে কি কৰি আছে বা তেখেত কোন ঠাইত আছে, তেখেতৰ নাম কি। 5 নম্বৰ, যদি কোনো এজন ব্যক্তিয়ে চকুৰে ভালকৈ বস্তু মুনিব পৰা নাই আৰু তাৰ ফলত তেখেতে খোজ কঢ়াত অসুবিধা অনুভৱ কৰিছে, এই কণ্ডিশ্যনটোক আমি কওঁ এটেক্সিয়া। আজিকালি চিকিৎসা বিজ্ঞান ইমান আগবাঢ়িছে যে ব্ৰেইন ষ্ট্ৰোক হৈ থকা ৰোগী এজন সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পাৰে।